হাই গাইজ, কি খবৰ? এয়া আমাৰ আজি বিলাহীতলী ট্ৰেক্টৰ আহিছে দেই হাল বাবলৈ। দেখিছেনে? এয়া আহি আছে ট্ৰেক্টৰে। আপোনালোকে খেতি কৰেনে বাৰু? আমাৰ এয়া ট্ৰেক্টৰ আহিছে বিলাহীতলী। এয়া দাদাৰ ওচৰতে ৰখি চাই আছে। সেইফালে এয়া তৰৈৰ কাৰণে হালোৱা হৈছে। সেইফালে বিলাহী গুটি পচাই থৈছে। ভালকৈ সকলোৱে আশীৰ্বাদ কৰিব। এয়া বৰ্তমান ট্ৰেক্টৰে হাল বাই আছে। এয়া দেখিছে কেনেকৈ হাল বাই আছে। মোৰ যে মাতটো ভাল হোৱা নাই বাইদেউসকল, জানেনে? একদম চৰ্দি লাগিছে পূৰা। চৰ্দিৰ পৰা মাতটো ভালকৈ ওলোৱাই নাই। আৰু তাতে মানে মাছো ফ্ৰাই কৰি আছোঁ। আপোনালোকে চাগে শুনিছেই আছে। আপোনালোকে ভাত চাত বনালেনে বাৰু? ভাত পানী মাছ ফ্ৰাই কৰি আছোঁ ৰাতি খাবৰ কাৰণে। ট্ৰেক্টৰে হাল বাই আছে দেখি। বিলাহী খেতি কৰিব, তৰৈ খেতি, কেপচিকাম চব খেতি কৰিব। এইফালে সেয়া গুটি পচাবলৈ জেগা উলিয়াই আছে। গুটি পচাবৰ কাৰণে। এয়া কলবাৰী আছে আমাৰ। বাৰীখন চাওকচোন, ওচৰতে কলবাৰী আছে, নাৰিকল গছ আছে, আম গছ আছে, ভলুকা বাঁহ এজোপাও আছে দেই ওচৰতে। কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে। ট্ৰেক্টৰে বাই আছে, হ'ব আৰু এতিয়া বেছি টাইম নাই। বাই আছে দেখিছে। আমাৰ বাৰীখন দেখিছে, ইয়াত কলবাৰী আছে, তামোল গছ আছে। আজিলৈ আহোঁ, বাই বাই।